Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভালেই। বৰ্তমান মোৰো ঠিকেই আৰু। বহুত দিনৰ মূৰত আজি আকৌ এটা ব্লগ লৈ আহিলো। আজি ব্লগটো হৈছে এজো কাপোৰ মই আজিও কৰিম। তেন্তে দেৰি নকৰো, বলক ভিডিওটো আৰম্ভ কৰো। আজিও মোৰ কাপোৰযোৰ ইমান দামী নহয়। আজিও মই কাপোৰযোৰ খুব 350 এ লৈছিলে কাপোৰযোৰত। তাত মই এটো ৰেড কালাৰ লৈছো আৰু ইয়াত মই আজি কৰিম স্টেনসিল ফেব্ৰিক। ইয়া দেখিছেনে স্টেনসিল এখন লৈছো আৰু তাত মই যেহেতু কাপোৰযোৰ ৰেড হয় ইয়াত মই আজি গোল্ডেন কালাৰৰ ফেব্ৰিক কৰিম আৰু ইয়াত ধুনিয়াকে স্টেনসিলখন পাৰি ল'ব লাগিব কাপোৰত আৰু ধুনিয়াকে ব্ৰাশেৰে ইয়াত ফেব্ৰিকটো দি যাব লাগিব আৰু আমি খুব সুন্দৰকৈ লাহেকে তো ফেব্ৰিকটো কৰি যাম আৰু লাহেকে স্টেনসিল পেপাৰখন উঠাই দিম আৰু এটা কথা মন কৰিব লাগিব তলত আমি এখন পেপাৰ পাৰি লৈছো যেহেতু নহলে লাগি যায় আৰু তাৰ ওপৰত ধুনিয়াকে কৰি যাম স্টেনসিলখন বহাই তাৰ ওপৰত ফেব্ৰিক কৰিম আৰু তাৰ পিছত লাগিব আমাক ফেব্ৰিক গ্লু আৰু এটা কথা মন কৰিব আপোনালোকে যিকোনো কাপোৰ লব তাত আপোনালোকে কেনেকুৱা ধৰণৰ ফেব্ৰিক মানে কালাৰটো দিব হেতু আগতে চয়েস কৰি ৰাখিব আৰু এই ফেব্ৰিকৰ ওপৰত ধুনিয়াকে আমি ফেব্ৰিক গ্লুটো দি যাম আৰু তাৰ পাছত হুকাবলৈ দিম হুকুৱাৰ পাছত ৰেডি হৈ যাব এজো কাপোৰ অতি কম খৰচতে মাত্ৰ 3টা মান বস্তুৰতেই হৈ যায় কাপোৰযোৰ যেহেতু লাগিছে এজোৰ উকা কাপোৰ তাৰ পৰা এটা কালাৰৰ ফেব্ৰিক আৰু ফেব্ৰিক গ্লু এটা আৰু এতিয়া তাৰ সম্পূৰ্ণ লুকটো দেখাম মই সিলাই লম আৰু এই স্টেনসিলৰ পেপাৰটো অনলাইনতো পাব ফ্লিপকাৰ্ট এমাজন কিন্তু মই দোকানৰ পৰা লৈছিলো বেছি প্ৰাইস নহয় 300ৰ ভিতৰতে হ'ব আৰু এতিয়া আহিছো দহিটো মই যেহেতু গোল্ডেনত দিছো কাৰণ মোৰ ফেব্ৰিকটো গোল্ডেন এজো হৈছে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকেও বনাই চাব পাৰে খুব কম খৰচতে অতি সহজতে হ'ব পৰা কাপোৰ আৰু যেহেতু মই ব্লাউজটো আসলতে মই গুটেটো সম্পূৰ্ণ ৰেড দিয়া নাই গোল্ডেনৰ এটা পিস এটো ব্লাউজৰ নেটৰ হাতত লগাই দিছো আপোনালোকে ইচ্ছা কৰিলে গুটেটোৱে দিব পাৰে আৰু বেক সাইডটো মই ইমানো কটা নাই অকমান ইচ্ছা কৰিলে আপোনালোকে হাত দীঘলো ৰাখিব পাৰে বা হাত চুটি বলক তেতিয়া হলে মই কাপোৰযোৰ সম্পূৰ্ণ যেহেতু ৰেডি হলে মই একবাৰ পিন্ধি আপোনালোকক দেখাই দিছো আৰু কেনেকুৱা লাগিলে নিশ্চয় কমেন্ট কৰিব আৰু আপোনালোকে এজোৰ বনাই চাব পাৰিব ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছো বাই বাই ভালে থাকক সুস্থ থাকক